তো এনেকৈ আমি গৈ আছোঁ এতিয়া কানাবেৰাক গেলি কানাবেৰা নহয় কেনবেৰাক গেলি অলপমান মোৰ ভুল হৈ যায় অষ্ট্ৰেলিয়াৰ ৰাজধানী আৰু তালৈকে এতিয়া আৰু প্ৰায় 206 কিলোমিটাৰ আছে আমি গৈ আছোঁ আমাক মাতিছে মানে অষ্ট্ৰেলিয়াৰ প্ৰাইম মিনিষ্টাৰে লগ কৰিব গৈ আছোঁ মোক মানে এটা স্পেচিয়েল থেংক ইউ দিব মই অষ্ট্ৰেলিয়াত আহিছোঁ মানে ভাবা নাছিল কেতিয়া অষ্ট্ৰেলিয়াৰ প্ৰাইম মিনিষ্টাৰ যে ময়ো আহিম তাৰমানে একদিন এইফালে চাওক ডিম্পুৱে কি কৰিছে কি ধুনীয়া গছৰ পাতবিলাক ৰংটো চাওক এনেকুৱা ধুনীয়া লাগিছে ন কিন্তু বহুত ঠাণ্ডা হয় কঁপি গৈছোঁ মই একেবাৰে আৰু এইফালে বেকৱাটাৰ হয় এয়া আহি পালোহি পুৰা ঠাণ্ডা বাহিৰত অকণমান দেখাই দিওঁ কেনেকুৱা পৰিৱেশটো এয়া আহি পালোহি কেনবেৰা ইয়াতে আমি আজি থাকিম এইটো ঘৰত তো এয়াৰবিএনবি হাউচ হয় ইয়াতে আমি আজি ৰাতিটো থাকিম আৰু বাহিৰত বিৰাট ঠাণ্ডা এয়া বস্তু চস্তু নমাই আছোঁ আৰু কেনেকুৱা চাওক ঠাণ্ডা বতাহ মই এতিয়া ঘৰটো অকণমান দেখুৱাই দিম এইটো ডিম্পুৰ কাৰণে ৰুম এইটো আমাৰ কেনবেৰাৰ ঘৰটো ইয়াতে আহিছোঁ আমি ইয়াতে থাকিম আজি কেনবেৰাত আজি ৰাতি ইয়াতে থাকিম ঘৰটো চাওক বাহিৰতো আন্ধাৰ হৈ আছে এতিয়া আমি ৰাতিপুৱা ব্ৰেকফাষ্ট কৰি মেলি পাৰ্লিয়ামেণ্ট হাউচ চাম বুলি ওলাই আহিছোঁ এই ৰাস্তাটো চাওকচোন ইমান ধুনীয়া শাৰী শাৰীকৈ এইবিলাক গছ যে আছে আৰু গছৰ পাতবিলাক চাওক এয়া আমি আহি পালোহি দেই চাওকচোন আপোনালোকেও সন্মুখতে একদম পুখুৰী টাইপৰ এটা বনাই ৰাখিছে আৰু সেইবিলাক স্কুলৰ ল'ৰা ছোৱালী আনিছে দেখুৱাবলৈ এইবিলাক স্কুলৰ ল'ৰা ছোৱালী সেইটো ওপৰত অষ্ট্ৰেলিয়াৰ চিম্বল হয় ইমু চৰাই আৰু কেংগাৰু হেল্ল' ফ্ৰেণ্ডছ আজি মই আহিছোঁ অষ্ট্ৰেলিয়াৰ পাৰ্লিয়ামেণ্ট হাউচত কেনবেৰাত আছে এইটো পাৰ্লিয়ামেণ্ট হাউচটো আৰু আজি আহিছোঁ ডিম্পু আহিছে মোৰ লগত এতিয়া আমি আহি সোমাই আহিছোঁ আপোনালোককো দেখাম কি দেখোঁ চাই থাকিব ব্লগটো এইবিলাক কোনোবা স্কুলৰ ল'ৰা ছোৱালী আহিছে পাৰ্লিয়ামেণ্ট হাউচ চাবলৈ ডিম্পু
পাৰ্লিয়ামেণ্ট হাউচটো আজি কেনেকুৱা দেখিলা একদম বহুত ভাল লাগিল আৰু সবচে ভাল লাগিল ইয়াত মানে কোনো বস্তু ইমান চিক্ৰেচি নহয় পাব্লিক হয় আমি সদনৰ ভিতৰত গৈ পিনে চাব পাৰোঁ বাজেট চাব পাৰোঁ যিটো ইণ্ডিয়াত পচিবল নহয় ইণ্ডিয়াত পাৰ্মিশ্যন লাগে কিন্তু ইয়াত নৰ্মেল পাব্লিকে গৈও তাত কি চলি আছে সকলোবিলাক চাব পাৰে বহুত ডাঙৰ বহুত ভাল কথা এইটো এটা সেইটো হয় এতিয়া আহি আছোঁ জুত জুত এতিয়া কেংগাৰু চাম আৰু বহুত কিবা কিবি দেখিলোঁ জিৰাফ দেখিলোঁ আৰু আফ্ৰিকান ৰাইনো দেখিলোঁ আৰু কিবা কিবি দেখিলোঁ আৰু বহুত চাবলগীয়া আছে এতিয়া আমি কেংগাৰু চাবলৈ গৈ আছোঁ কেংগাৰু মানে ওচৰৰ পৰা ইয়াত হাতেৰে চুবও পাৰে সেইকাৰণে ভাল ইয়াৰ জুৰ ভিতৰতে এখন আছে ৰাইনো বৃষ্টি বুলি এখন কেফে আছে আপোনালোকে ইয়াতে চাই মেলি জীৱ জন্তু তাৰপিছত ইয়াতে আপোনালোকে খোৱা বোৱা কৰিব পাৰে এডভেঞ্চাৰ লেণ্ড এতিয়া এইফালেদি মই যাম চাইনা কেংগাৰু চাব পাৰিছা জানো নাই পোৱা এবাৰ বিচাৰি আছোঁ কেংগাৰু বিচাৰি আগতেতো চাইছোঁ ফিডো কৰাইছা তুমি এতিয়া আমি বিচাৰি আছোঁ কেংগাৰু ক'ত পাওঁ পালে আপোনালোকৰ কাৰণে পঠাই দিম ডিম্পুৰ হাতত এটা কেংগাৰু পোৱালি বা এই গছডাল চাওকচোন ইমান ধুনীয়াকৈ বনাই থৈছে এইটো জীৱ জন্তুবিলাক কাঠৰ গছডালত কাটি কাটি ইমান ধুনীয়াকৈ বনাইছে পেংগুইনকেইটা ইমান মৰম লাগিছে পেংগুইনকেইটা ঠাণ্ডা অলপ ঠাণ্ডা ৰাখিছে ইয়াৰ গছবিলাক চাওক কি ধুনীয়া হালধীয়া হালধীয়া ৰঙা হালধীয়া পাতেৰে ভৰি আছে মাইৰু 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 চোৱা মাইৰু এই পাতবিলাক দেখিছে যে এই গছজোপাৰ নাম হৈছে মেপুলৰ পাত হয় বৰ ধুনীয়া দেখিবলৈ এই ডিম্পুৱে ৰিলছ বনাইছে পুৰা ৰিলছ বনাইছে ডিম্পুৱে আপোনালোকে চাব পাব আৰু ডিম্পুৰ ভ্লগত ধুনীয়া ধুনীয়া ৰিলছ চাব ধুনীয়া নহয়নে বাৰু ইমান ধুনীয়া পাতবিলাক চাওকচোন ষ্টাৰ নিচিনা আমি লাষ্টত গৈ বাৰ্গাৰ খাবলগীয়াহে হ'ল মানে ইয়াতে বৰ সোনকালে ৰেষ্টুৰেণ্টছবিলাক বন্ধ হৈ যায় সেইকাৰণে বেলেগ একো পোৱা নগ'ল আৰু আমি বাৰ্গাৰ্ছে খাব লগা হ'ল আৰু সেই খাই দিলোঁ আৰু উপায় নাই আমি ভাল ভিউ পাইছোঁ ইহঁতে বুঢ়া বুঢ়ীৰ মাথা নষ্ট হৈছে শাৰী শাৰী আমি আমাৰ ভিউ চাওক কি মজা লাগে এতিয়া আমি কেনবেৰাৰ পৰা ঘৰলৈ বুলি ঘূৰিছোঁ আৰু আপোনালোকে মোৰ আজিৰ ভ্লগটো কেনেকুৱা পালে যদি ভাল পাইছে এটা লাইক আৰু কমেণ্ট দি দিব আৰু যিসকলে এতিয়ালৈকে ছাবস্ক্ৰাইব কৰা নাই তেওঁলোকেও ছাবস্ক্ৰাইব কৰি দিব বুলি আশা কৰিছোঁ আৰু পুনৰ এটা নতুন ভ্লগত লগ পোৱাৰ প্ৰতিশ্ৰুতিৰে আজিলৈ বাই বাই